বছ এই হৃদয়ৰ তেজৰ অলপ বেছি হৈছে আৰু তাৰ ককাই একবাৰে বহুত ডাঙৰ গুণ্ডা হয় ডাঙৰ গুণ্ডা হ'ব পাৰে তাৰ নাম কি বে হীৰক বছ ফোন নম্বৰটো আছেনে তাৰ আছে দিছোন হেল্ল' চিনি পাইছনে কোন তোৰ ভাইৰ এজি চৰাইছিলোঁ শুনিছোঁ তোৰ বোলে তেজৰ গৰম বেছি হৈছে বে তই পুৰুষ হৈ যদি কথা থাক আমি যাই আছোঁ ক'ত গ'লৈ তাৰ বোলে হাগা লাগছি হেল্ল' গাড়ীখন উলিয়া কাম আছে এটা যাই আছোঁ আমি দে হেল্ল' এই যাই আছোঁ ৰ বেটলা কিমান ডিষ্টাৰ্ব দি থাকা ৰাতিপুৱাৰ পৰা উঠছোঁ মাত্ৰ দে যাই আছোঁ দে হ'ব দে গৈছোঁ দে বছ সিহঁতে ইয়াতে মাতিছিল আমাক বেটলা ৰাম নহ'লেও লক্ষ্মণ আছে তাক উঠাই কিনে বান্ধি দিও আহি যাব বল দাদাক মাতি লৈ যা যা পলাল ধৰি লৈ আহ তহঁতে কিন্তু এইটো ভাল কাম কৰা নাই দাদাক ফোন মাৰো ৰ বস ফোন কাৰ ফোন হৈছে ফায়াৰ হেল্ল' দাদা হৃদয়ক মাৰিলে ইয়াত মই কিবাকে পলাই ওলাই আহিছোঁ তাহাক দুটাকে বান্ধি কিনে মাৰি আছে সোনকালে কি মই যাই আছোঁ বল ৰ'ব কি কৈছিলি আমাক মাৰো তহঁতে হা আমাক মাৰ এতিয়া মাৰিবা আজি খতমে কৰি দিওঁ কেলা